হেল্ল' বন্ধুসকল, আপোনালোক কেনে আছে? মোৰ এই ইউটিউব চেনেলত আপোনালোক সকলোলৈ স্বাগতম, সালাম, নমস্কাৰ, জয় হিন্দ। মোৰ এই চেনেলটোত যিসকলে আহিছে মোক ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু বহুতো কিবা কিবি কৰি ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো বজাই দিয়ক। বেয়া পাইছা নেকি? নাপাব, বেয়া নাপাব। কিয় জানানে? কিয় মই আহিছোঁ আজি পথাৰৰ মাজত। কেনেকুৱা লাগিছে বন্ধুসকল? এই পথাৰৰ মাজত মই অকলে, আৰু আছে মানুহ নহা নহয়। সেয়েহে মোৰ সকলো বন্ধুক আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, মোক ফেমাছ কৰি দিয়ক আৰু মোক মানুহ বনাই দিয়ক। বেয়া নাপাই যদি। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোক কওঁ এটা জ্ঞাতৰ্থে কম, জ্ঞাতৰ্থে এই কথাটো মনত ৰাখিব। মোৰ এই চেনেলটো সকলোকে শ্বেয়াৰ কৰি দিব আৰু মনৰ ৰেখাটো ব্যৰ্থ কৰি দিব। ব্যৰ্থ ভুল হৈ গ'ল, খাৰ খোৱা জিভা আহে কিবা কিবা। মোৰ মনৰ কথাবোৰ সকলোকে শুনিবলৈ ব্যাখ্যা কৰি দিবা বন্ধুসকল। সেয়েহে বন্ধুসকল, এতিয়া কওঁ আচল কথা। মই আহিছোঁ গৰু নিবলৈ পথাৰত, আহি পলো এই পথাৰৰ মাজত আছে আমাৰ খাল এটা, পুখুৰী এটা, খাল পুখুৰী এটা, চাই মোৰ মনত লাগি গ'ল বেথা। কি বেথা? বেথা, এয়া বেথা। চোৱা, গোটাই খালটো মেকেটা। এয়া মেকেটাৰে ভৰা মোৰ খাল। আপোনালোকে চাওক, মই মেটেকা তুলিম নাই খাল সিঁচিম।